ভূতে জীবন বিচারিলেও ওরে কি বগরাতি অখন দেখর দরে ইমান রখাল মাটি। কি খবৰ? ভালে আছে নে সকলো? আহিলো আপোনালোকক লগ ধৰিবৰ কাৰণে সনিতাহঁতে মাতি পঠালে। আৰু আচলতে আপোনালোকৰ এই অনেক দিৱস ৰাতি অসম দেশৰ দৰে নাপায় ইমান ৰখাল মাটি। ভারতরে পূর্ব দিক সূর্যকালে অসমীয়াৰ ৰূপহী দূৰৰ নাহে। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্যকালে গোটেই জীৱন বিচাৰিলে অনেক দিৱস ৰাতি গোটেই জীবন বিচারিলে অনেক দিৱস ৰাতি অসম দেশৰ দৰে নাপায় ইমান ৰখাল মাটি। চিৰদিনৰ দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাবে। আমারে মোহরাহু ঘুরে ভাগতে আমারে মোহরাহু ঘুরে মাঘ থুনৰ হাতে লক্ষ্মী আদৰে ঘৰত নিখাই তৰাৰে সজাই আইৰেকে ঘৰত নিখাই তৰাৰে সজাই আইৰেকে ও ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাবে। করা নাম ধনুলে ধরে আর ভয়া মেঘে করা নাম ধনুলে ধরে তোমার ভাষার মরম বলি মিলন হেতু গঢ়ে তুই তরে বহল পাৰত প্ৰণিপাত কৰো লুই তরে বহল পাৰত প্ৰণিপাত কৰো ও জন্ম ললো ইয়াতে ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে ইয়াতে যেন মৰো পাপ তেনে মধুৰ মোৰ স্বভাৱে ও ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাবে 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 ও ভাৰতৰে পূৰ্ব দিশত
সূর্য উঠালে। ধন্যবাদ।